আজি মই নাৰিকলৰ আইচক্ৰীম বনাবলৈ লৈছো এটো মই নাৰিকল লৈ লৈছো অলপ সাফা কৰি লৈছো নাৰিকলটো তাৰ পিছত নাৰিকলটো এতিয়া পানীখিনি নষ্ট নোহাকে ফুটা কৰি লৈছো চাব যাতে পানীখিনি নষ্ট নহয় এটা চিচাৰ বাচনত পানীখিনি ঢালি দিব এতিয়া মই পানীখিনি চাকনি দি চাকি লৈছো এদৰে আৰু নাৰিকলটো এদৰে সৰু কাটিছো সৰু সৰুকে এদৰে টুকুৰা কৰি ল'ব লাগিব এতিয়া নাৰিকলখিনি এদৰে কটা হৈ গ'ল এতিয়া মই তাৰ তলৰ বাকলিটো গুচাই দিম এদৰে হ'ব যাতে লেতেৰাখিনি নাথাকে নহলে দেখিবলৈ বেয়া হ'ব তে নাৰিকলখিনি মই ধুই ললো এদৰে সাফা কৰি সৰু সৰুকে টুকুৰা কৰি লৈছো মই এতিয়া মিক্সিত দিবলৈ ভাল হ'ব এতিয়া ইয়া সৰু সৰুকে টুকুৰা কৰা হৈ গ'ল এতিয়া মই মিক্সিত দিম নাৰিকলৰ পানীখিনি এদৰে দি দিব চাব যাতে পৰিমাণটো অনুযায়ী দিব চেনিও দি দিব 3-4 চামুচ মান এতিয়া ইয়া পাউডাৰ গাখীৰ দি দিব অকণমান পানী দি দিব যদি কম কম লাগিছে পিছা হৈ গ'ল এতিয়া চাব যাতে ভালকে পিছা হৈছে নে নাই এতিয়া মই ইয়াত বাদামো দি দিছো খাই ভাল লাগিব এয়া মই কফি গিলাস লৈ লৈছো অলপ অলপকে এয়া দি দিছো মই বিস্কুট মই দি দিছো খাবলৈ ভাল লাগিব টেষ্টি লাগিব অকণ বাদামো দি দিছো ওপৰত ঘৰতে বনাই খাব পাৰে ইয়াত কোনো ভেজাল বস্তু নাথাকে গতিকে খাইও ভাল লাগিব এটা 4-5 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিব লাগিব আইচত এনেকৈ ভৰাই থৈ দিম 6 ঘণ্টাৰ কাৰণে 6 ঘণ্টাৰ পিছত আমি এদৰে বাহিৰলৈ উলিয়াই আনিলো এতিয়া অলপমান সময়ৰ কাৰণে পানী ডুবাই দিছো এদৰে এতিয়া আমি আইচক্ৰীমখিনি এদৰে উলিয়াই দিছো এয়া আইচক্ৰীম তৈয়াৰ হৈ গ'ল এতিয়া খাই চাওঁ কেনেকুৱা লাগিছে সঁচাকৈ ভাল লাগিছে আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা পালে কমেণ্টত জনাব এতিয়া মই খাই চাইছো সঁচাকৈ ভাল লাগিছে আপোনালোকেও বনাই খাই চাব ভাল লাগিলে লাইক কৰিব